সাবস্ক্রাইব কৰক আমাৰ চেনেলটো আৰু বেল আইকনটো দবাই দিয়ক। নমস্কাৰ, আপোনালোকক আসামিজ থিয়েটাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে এই চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ওচৰত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। ফাৰ্ষ্ট আপোনাৰ বায়োগ্ৰাফিটো জানিব বিচাৰিম। আপোনাৰ ঘৰ ক'ত? মোৰ মাৰ ঘৰ মোৰ বৰমা আৰু মই বিয়া হৈছোঁ যোৰহাটলৈ, যোৰহাট মৰিয়নি। ঘৰত মোৰ মাৰ ঘৰত আছে মা, দেউতা, মোৰ ভণ্টি, ভাইটি, তাৰপিছত মই ডাঙৰ ঘৰৰ আৰু লগতে কুকুৰ এটাও আছে। এতিয়াতো আৰু নিচা হৈ থাকিলে নহ'ব, এতিয়াতো পেচাই হৈ গ'ল আৰু। তাৰপিছত আৰু এইফালে শহুৰৰ ঘৰতো মোৰ শাহু শহুৰ, তাৰপিছত মোৰ ভাইটি এজন আছে, বা আছিলে বিয়া হ'ল, তাতো মোৰ কুকুৰ দুটা আছে। কেমেৰাৰ মাজত প্ৰথমে আপুনি কেতিয়া আহিছে? কেমেৰাৰ মাজত মোৰ অহা প্ৰথম মই দূৰদৰ্শনত কাম কৰিছিলোঁ। দূৰদৰ্শনত মই কিবা 3খনমান চিৰিয়েল কৰিলোঁ। তাৰপিছত মাজতে মই এইটো চেনেলটো একেবাৰে মানে বাদ দিছিলোঁ। মানে পঢ়ি থকা সময়তে মই দূৰদৰ্শনত চিৰিয়েল কৰিছিলোঁ। মাজতে মই পৰীক্ষা চৰীক্ষা এনেকৈ আহিলে কিবা কিবি, তো মাজতে মই একেবাৰে বাদ দি দিছিলোঁ। তাৰপিছত আকৌ মই ফাৰ্ষ্ট থিয়েটাৰ গ'লোঁ। তাৰপিছতহে আকৌ লাহে লাহে মই আকৌ চেনেলত কাম কৰিছোঁ। ভ্ৰাম্যমানত কেতিয়া আহিছোঁ? ভ্ৰাম্যমানত আহিছোঁ মই 2013ত। ভাগ্যদেৱী থিয়েটাৰত আহিছোঁ প্ৰথম। কোনখন নাটক আছে ভাগ্যদেৱী থিয়েটাৰত? ভাগ্যদেৱীত তেতিয়া আছিলে নাটক, এখন আছিলে মৰম এজাক ধুমুহা, এখন আছিলে দুচকু আৰু এখন জোনাক, 3খন আছিলে। মই কহিনুৰত নাই এতিয়ালৈকে। মই হেঙুলত আছোঁ 2 বছৰ, তাৰপিছত হেৰিত আছোঁ, ৰাজশ্ৰীত আছোঁ। এই শংকৰদেৱ থিয়েটাৰত কোনখন নাটক আপোনাৰ বেছি কৰি ভাল লাগিছে? শংকৰদেৱ থিয়েটাৰতো ক'বলৈ গ'লে নাটক 3খন খুব ধুনীয়া, তোমালোকে চালে গম পাবা। বয়সৰেদি লিখা আৰু 3খন নাটকে খুব ধুনীয়া। তাৰে মাজতে মোৰ ভাল লগা আৰু মোৰ গোটেইখনে ভাল লাগে, তাৰে মাজতে মোৰ বাপুকণ নাটকখনৰ মানে কিবা এটা মোৰ মনটো চুই গৈছে। মই এতিয়ালৈকে নাটকখনৰ একো ভালকৈ ষ্টৰিবোৰ ইমান ভালকৈও নাজানো, কাৰণ মই এইখন থিয়েটাৰত আধাতে আহিবলগীয়া হ'ল। মানে ছোৱালী এজনী যোৱাৰ কাৰণে মই মানে আধাতে এইখন থিয়েটাৰত আহিবলগীয়া হ'ল। মই আচলতে এইবাৰ প্লেনিং নাছিলে থিয়েটাৰ অহা, এইবাৰ মই ঘৰতে আছিলোঁ। তাৰপিছত মোক মানস দাই ফোন কৰিলে আৰু বিজুবা বুলি এজনী বা এজনী ফোন কৰিলে, তেখেতে ৰাজমুকুটত আছে। তো সেইটো কাৰণে আহিলোঁ। বেছি কৈ দিলে আকৌ আহিবলৈ মন যায় নহয়। ভ্ৰাম্যমানত অহা আপোনাৰ মেইন উদ্দেশ্য কি আপোনাৰ? আচলতে তেনেকৈ উদ্দেশ্য বুলি একো নাই, মই এক্টিং খুব ভাল পাওঁ। মই সৰুৰ পৰা মোৰ এটা হেৰি আছিলে যে মই এক্টিং কৰিম। ডাঙৰ হৈ মোক স্কুলত সুধিছিলে মোক, ডাঙৰ হৈ কি হ'বা? মই হেডমাষ্টাৰৰ ছোৱালী, সেইটো কাৰণে চবেই ভাবিছিলে কিবা চাকৰি তাকৰি কৰিম চাগে, কিন্তু মানে ছাৰহঁতেও মানে আশা কৰিছিল আৰু, কিন্তু মই তেতিয়াই কৈছিলোঁ যে মই এক্টৰ হ'ম। তেতিয়া মানে ছাৰ এজনে মোৰ ওপৰত খঙো কৰিছিলে। সৰুৰ পৰা নাটক কৰিছিলেনে? সৰুতে মই নাটক কৰা নাছিলোঁ, মই নাটক কৰিছোঁ। মই হাইস্কুল থকাৰ পৰা নাটক কৰিবলৈ লৈছোঁ আৰু, কিন্তু সৰুতে মই নাই কৰা। কিন্তু বিহু নাচিছিলোঁ সৰুৰ পৰা নাটক কৰিবলৈ আগ্ৰহ আছিল নে? একদম সৰুৰ পৰা আছিলে। উৎসাহ জগাইছিলে? আচলতে মোৰ কি হৈছিল জানা, যেতিয়া মই টিভি চাইছিলোঁ, টিভি চাই যিবোৰ মানে দেখোঁ মানে সেইবোৰ মই গ্লাছৰ আগত কৰিছিলোঁ। তো দেউতাই মনে মনে চাই, সেইটো চাই পেলাই মোক লাজো লাগিছিল মোৰ কেতিয়াবা দেখিলে। তো তেনেকৈ মই এক্টিংটো কেনেকৈ আহিলে নাজানো, আমাৰ বংশতো কোনো নাই, আমাৰ ঘৰতো মই যিখিনি জেগাৰ পৰা ওলাইছোঁ তাত মানে কোনো এটা তেনেকুৱা হেৰি নাছিলে আৰু এক্টিঙৰ বা পৰিৱেশ এটাও নাছিলে, কিন্তু মোৰ মনত কেনেকৈ আহিলে নাজানো আৰু। নাটক কৰিবলৈ ভিন্ন আহিব দিয়ে নে নাই? দিয়ে, ঘৰৰ পৰা মোৰ পূৰা চাপৰ্ট আছে। মোৰ শাহু খুব ভাল, মোৰ একদম শাহু মোৰ ফ্ৰেণ্ডৰ নিচিনা, খুব ভাল পায় মোৰ নাটক, এইটো লাইনটো খুব ভাল পায় ঘৰৰ মানুহে। আৰু তেখেতসকলে কয় মই যেতিয়ালৈকে পাৰোঁ মোৰ এটা নিজৰ এটা কিবা কাম এটা মই যিটো জানো সেইটো তুমি প্ৰতিভাটো তুমি দেখুওৱা, কোনো বাধা নাই মোৰ এইটো ক্ষেত্ৰত। কোনটো গুণ আপোনাৰ বেছি ভাল লাগে? ভ্ৰাম্যমানৰ মোৰতো নাটক বুলি ক'লে চবেই ভাল লাগে। তথাপিতো এটা গুণ যে ভ্ৰাম্যমানৰ এটা গুণ লাগে, তো ভ্ৰাম্যমানখন ভাল পাবলৈ আপুনি নাটক এখন কৰিছে, এটা কিবা এটা গুণ নোহোৱা কৰিতো আপুনি? গুণ বুলি ক'বলৈ গ'লে আচলতে মই থিয়েটাৰত যেতিয়া ইয়ালৈ আহোঁ, গোটেইখিনি মানুহ এবছৰ থাকোঁ, ভাল লাগে। তাৰপিছত এবছৰ একদম পৰিয়ালৰ নিচিনাকৈ আমি থাকোঁ, গোটেই মানুহখিনিয়ে মিলিজুলি থাকোঁ। ক'ৰ মানুহ চোৱাচোন, কিমান দূৰৰ মানুহ আহি আমি একেলগে লগ হওঁ, চবখিনিয়ে নিজৰ ঘৰৰ নিচিনা হৈ যায়। আৰু আমি ইমান জেগা দেখিবলৈ পাওঁ, ইমান গাঁও চাওঁ, মানুহবোৰ ইমান ভাল ভাল মানুহো লগ পাওঁ, মানে থকা মানুহবোৰক খুব মৰম
এতিয়া মোৰ মানে এনেকুৱা হয় যে কিছুমান মানুহতো আলহীৰ নিচিনা হৈ গৈছে এইবোৰ বস্তু আচলতে ভাল লাগে আৰু আপোনাৰ মতে নিচা নে পেছা আগতেতো নিচা আছিলে এতিয়াতো অবভিয়াছলি পেছাও হৈ গ'ল যোৱাবাৰ আপোনাৰ ৰাজশ্ৰী থিয়েটাৰ আছিল ধন দিয়া নাছিল এই ক্ষেত্ৰত কি ক'ব আপুনি যোৱাবাৰ আমাৰ আচলতে বহুত দুখ লাগিছে এইটো কথা ক'বলৈ আচলতে বেয়াও লাগে অকল মোৰ বুলি নহয় গোটেই থিয়েটাৰৰ মানে ডান্সৰ পৰা লাইটৰ ল'ৰালৈকে ছেটিংছলৈকে কোনোৱে পইচা নাপালে এজন কৰ্মচাৰীও নাপালে শিল্পীও নাপালে আমাৰো বহুত টকা থাকি গ'ল চবেই পইচা পাবলৈ থাকিলে সেইটো বেয়া লাগিলে লাষ্টৰ 3 দিন আমি কেম্পতে তেনেকৈ কটালোঁ কোনো খবৰো নল'লে আমাৰ তেনেকৈ ফোন কৰি পাম দিব কিন্তু 3 দিনৰ দিনাখন আমাক ৰাতি 2টা বজাত কৈছে যে আমি পইচা দিব নোৱাৰোঁ যি কৰক তেনেকৈ কোৱাৰ পিছত আৰু আমি ঘৰ গুচি গৈছোঁ ব্যৱস্থা তেনেকৈ একো লোৱা নাই কাৰণ কিছুমান বস্তু যুঁজিবলৈ গৈ লাভ নাই ন যিটো বস্তু নাপাওঁ বুলি গমেই পাই গৈছোঁ তাৰপিছত আমি যদি গৈছিলোঁ আমি ছোৱালী 3জনী আমি কোৰ্টলৈও গৈছিলোঁ মানে কেছ দিবলৈ উকিলৰ ওচৰলৈও গৈছিলোঁ চবেই ক'লে যে এইটো কৰি লাভ নাই তাৰপিছত আৰু আমি এতিয়া বাদ দিলোঁ আৰু তথাপিও ক'ৰবাত যদি কেতিয়াবা পাওঁ সুধিম আৰু কিয় কৰিলে আমাৰ লগত এনেকুৱা বিশেষকৈ ইমান মানে কাম কৰি খোৱা মানুহখিনিক এনেকৈ ঠগিব নালাগিছিলে সিহঁতেতো এখন ঘৰ পোহে সেইখিনি পইচাৰে ঘৰ পোহপাল দিয়ে তো এনেকুৱা কৰিব নালাগিছিলে আচলতে কোনটো গুণ বেছি ভাল লাগে কোনটো গুণ বেছি বেয়া লাগে আপোনাৰ কোনটো গুণটো ক'লোৱে অলপ আগতে যে এইখিনি ভাল লাগে বেয়া লাগে সেইটোৱে আৰু লাষ্টত যেতিয়া পইচা পাতি নিদিয়ে তেতিয়া বেয়া লাগে পইচা খুজি থাকিব লাগে বেয়া লাগে আৰু বা যে গৈ পাই যদি আমি ধৰা ইমান দূৰ জাৰ্ণি কৰি যাওঁ গৈ পাই ৰুম চুম পালে ভাল লাগে আৰু ৰখিব লাগিলে অকণমান বেয়া লাগে আৰু বেছি দেৰি ৰখিব লাগে অলপ চলপতো কম্প্ৰমাইজ কৰিবই লাগিব গৈ পাই যদি আৰু 2-3 ঘণ্টা ৰখিব লাগে তেতিয়া বেয়া লাগে আৰু নাটকৰ এখন সৰু এটা ডাইলগ ক'ব লাগে কোনোবা এখন নাটক 3খন নাটক আছে 3খন নাটকৰ এটা ডাইলগ ক'ব লাগে ঘপকৈ তেনেকৈ ক'লে ডাইলগ বুলি ক'লে মনতে নাহে দেখোন এতিয়া নাটক কৰি আছোঁ বাৰু এখন বাপুকণৰ এটা ডাইলগ আছে যে মানে বাপুকণ বৰতাই মানে মোক সোধে যে এজন ল'ৰা থাকে আৰু তাক মানে তাৰ ওচৰলৈ মই কিয় আহিছোঁ সোধে যে প্ৰেম চেম নেকি তেতিয়া মানে মই বাপুকণ বৰতাক কওঁ নাই বাপুকণ বৰতা মই ইয়াৰ লগত প্ৰেম চেম নাই দেই এই সোণমণিহে তাৰপিছত বাপুকণ বৰতাই কয় মানে এইটো মানে আমাৰ জোনালীৰ কাৰণে ঠিক কৰা ল'ৰাটো নেকি আপোনালোকে থাকক দেই মানে তেখেত অকণমান কামোৰ হয় আপোনালোকে থাকক দেই ইয়াৰ লগত কথা পাতক মই আপোনাৰ লগত কথা নাপাতোঁ বুলি কয় মই পলাব লাগে এইখিনিয়ে মনত আছে তিনিখনতে এনেকুৱা এখনত মই ভণ্টি এখনত মই হেৰিৰ ভণ্টি সংগীতাবাৰ ভণ্টি আৰু এখনত মই সংগীতাবাৰ ফ্ৰেণ্ড আৰু এখনত কলেজৰ একেলগৰ বান্ধৱী সৰুতে আপুনি উৎপতীয়া আছিল নে শান্ত আছিল আচলতে মই সৰুতে মই উৎপতীয়া আছিলোঁ উৎপতীয়া মানে খুব বেছিয়ে উৎপতীয়া আছিলোঁ চাগে এতিয়া কিন্তু বহুত ভাল দেই বহুত মাৰ খাইছোঁ মাৰ খাইছোঁ দেউতাই কিন্তু আজিলৈকে মোক মাৰি পোৱা নাই দেউতাই মোক আজিলৈকে টানকৈ কয় মানে মায়ে কিন্তু গুৰু হয় আৰু আজিলৈকে মই দেউতাৰ মাৰ খাই পোৱা নাই মায়ে কিন্তু খুব পিটিছে মানে সৰুতে মই এনেকুৱা আছিলোঁ এবাৰ মই স্কুলৰ টিচাৰক মানে ঠেংগা দেখাই পলাইছিলোঁ খিৰিকীৰে মই নপঢ়োঁ বুলি কৈ পেলাই পলাইছিলোঁ তাৰপিছত মানে ডাঙৰ হয়তো বুজি পাইছোঁ এইটো আচলতে বেয়া কথা আছিলে তাৰপিছত আৰু আগতে মোৰ এটা বেয়া হেৰি আছিলে মই ধুতি পিন্ধি মানুহ ৰাস্তাতে আহিলে মই ধুতি খুলি দিছিলোঁ এইটো কাৰণে কমপ্লেইনো দিছে ঘৰত বহুত কমপ্লেইন দিছে মানে দেউতাই গৈ পেলাই কমপ্লেইন দিছে বহুত মানুহে কয় ছোৱালীজনী ভালকৈ ৰাখিবি দেই বোলে বহুত বদমাছ আছে তাই এনেকৈ আৰু খুব গছে উঠিছিলোঁ মই আগতে মাহঁতে মানে খেদিলে মাৰিব খুজিলে মই গৈ পেলাই ক'ৰবাত গছৰ ওপৰত উঠি লুকাই থাকোঁ এনেকুৱা বহুত ছাল বাকলি যোৱা বহুত জেগা আছে মানে ক'ৰবাত গৈ ফচি থকা এনেকুৱা বহুত জেগা আছে মানে আৰু দিনত একদম ঘৰত নাহোঁ মানে বদমাচি কৰি একদম দেউতা যেতিয়া আহে তেতিয়াহে মই ঘৰলৈ আহোঁ মানে কাৰণ আগতে আহিলেতো মায়ে পূৰা ধুলাই দিব সেইকাৰণে একদম দেউতা আহি পোৱাৰ পিছতহে মই ঘৰ সোমাওঁ